নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ডিআৰ বিজেছ নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ হাঁহৰ ৰেচিপি এটা লৈ আহিছোঁ। হাঁহ মাংস আৰু কোমোৰাৰ সৈতে মই ৰেচিপিটো বনাইছোঁ খাম। প্ৰথমতে মই হাঁহ মাংসখিনি লৈ লৈছোঁ এটা বাটিত। তাত মই এতিয়া পিঁয়াজ দিছোঁ কুটা, নহৰু আদা পেষ্ট দিলোঁ। দি এতিয়া কেঁচা মিঠাতেল অকণমান দিম। হালধি দিছোঁ 1 চামুচ, নিমখ অলপ দিছোঁ, এয়া গৰম মছলাও দিছোঁ অলপ, এয়া জালুকৰ গুড়ি 1 চামুচ দিছোঁ, তেজপাত দুখিলা মই ভাঙি দি দিছোঁ। দি এইখিনি এতিয়া হাতেৰে ভালদৰে মই সানি দিছোঁ। এনেকৈ ভালকৈ সানি মই আধা ঘণ্টামান সময় ঢাকি ৰাখিম। এতিয়া মই কেৰাহীখনত তেল গৰম কৰি তাত পাঁচফোৰণ কেইটামান দিলোঁ। এতিয়া শুকান জলকীয়া দুটা ভাঙি দিছোঁ, পিঁয়াজ কুটা, নহৰু আদা পেষ্ট দি দিছোঁ। এইখিনি মই আগতে দিছিলোঁ পিঁয়াজ নহৰু আদা, কিন্তু এতিয়া তেলত আৰু অলপ দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে ভাজি লৈছোঁ। ইয়াত গৰম মছলা দিছোঁ, আগতে মছলাও দিয়া হৈছিলে, কিন্তু এতিয়া সেইখিনি মেৰিনেট কৰিবলৈ দিছিলোঁ। আৰু অলপ দিছোঁ হালধি দিছোঁ আপোনাৰ 2 চামুচ, জলকীয়া গুড়ি দিছোঁ অলপ, এইখিনি ভাজি লৈছোঁ। এইখিনি ভাজ খালে এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ তাত। এইখিনি দি মই এতিয়া লৰাই দিম। কাতি মাহত হাঁহটো খুব তেলি হয়। এতিয়া তেল ওলাব ইয়াৰ পৰা, ঢাকন মাৰি দিছোঁ অলপ সময়। এয়া ঢাকন দাঙি আপোনালোকক দেখাইছোঁ লৰাই। এতিয়া আমি শুকান হৈ থকা নিচিনা হৈছে, গতিকে মই ঢাকন দাঙি মাজে মাজে ঘনাই ঘনাই মই লৰাই থাকিম। যেতিয়া তেল ওলাব তেতিয়া আমাৰ ইমান ঘনাই লৰাইব নালাগে। এয়া লাহেকৈ অলপ অলপ তেল ওলাইছে এতিয়া মাংসৰ পৰা। মাংসখিনি ৰঙো উঠিছে এতিয়া। এতিয়া মই ইয়াত কোমোৰা কাটি দিছোঁ, লগতে ডাঙৰ ডাঙৰকৈ কটা আলু দি দিম। এইখিনি আকৌ লৰাই দিম। ভালধৰণে মাংস লাগি যোৱাকৈ ইয়াত চব ভালকৈ মিহলি হৈ যাব। নিমখ দি দিছোঁ আৰু অলপ, মাংসৰ জোখত দিছিলোঁ আগতে। এতিয়া কোমোৰা দিয়া হৈছে, আলু দিয়া হ'ল আৰু অলপ জোল হ'ব, গতিকে ইয়াত নিমখ আৰু অলপ দৰকাৰ হ'ব। আপোনালোকে জোখমতে নিমখটো দি দিব। এতিয়া এইখিনি সিজিবৰ কাৰণে ঢাকন মাৰি দিছোঁ অলপ সময়। এতিয়া ঢাকন দাঙি চাইছোঁ, আকৌ ইয়াৰ পৰা পানী ওলাইছে কোমোৰাৰ পৰা। এইখিনি এনেকৈ লৰাই দিছোঁ। এতিয়া কোমোৰাখিনি ভালদৰে গলি যাব মাংস সিজা সময়লৈকে। আৰু ইয়াৰ পৰা এতিয়া তেল ওলাইছে, পানী ওলাইছে। কেঁচা জলকীয়া এটা ফালি দিছোঁ, লগতে পকা জলকীয়া দুটাও দিছোঁ মই ফালি। এতিয়া এইখিনি সিজিবৰ কাৰণে মই অলপ পানী দিছোঁ। পানীটো আৰু অলপ দৰকাৰ হ'ব, মাংস সিজিবলৈও আছে এতিয়া, গতিকে দিছোঁ। ইমানটো জোখত পানী দিলে হ'ব। এতিয়া এইখিনি সিজিবলৈ ঢাকন মাৰি থ'ম বা লৰাই দিছোঁ। এয়া উতল আহিছে এতিয়া আমাৰ। কোমোৰাবিলাকো অলপ গলি গৈছে কোমোৰাখিনি। এতিয়া ইয়াত মই পিঁয়াজ কুটা, নহৰু আদা পেষ্ট আৰু জায়ফল জাবিত্ৰী অলপ গুড়ি কৰি দিছোঁ মই। দি এইখিনি মই আকৌ
লৰাই দিলোঁ। এই আলু সিজিছে, মই হেতাখনে ভাঙি চালোঁ। এতিয়া মই গেছটো অফ কৰি দিম। কোমোৰাও সিজিলে ধুনীয়াকৈ, মাংসৰ জোলটো জোখতে হৈছে, গতিকে গেছটো অফ কৰি দিলোঁ। এয়া আমাৰ কোমোৰা আৰু হাঁহৰ ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। লগতে কেনেকুৱা পালে কমেণ্ট কৰি জনাব।